नहीं कुछ वीडियो बना रहे हैं हम ब्लॉग के लिए। नमस्कार बंधुসকল, गुवाहाटी टू हायद्राबाद ट्रेन जार्नीर नेक्स्ट भिडिओলৈ मैं आको आहि गलो। आगर भिडिओটো जोने जोने चोৱা নাই डिस्क्रिप्शनत लिंकটো দিয়া থাকিব, তাত গৈ চাব পাৰে। আৰু এয়া সন্ধিয়া হৈ গল আৰু ইপিনে আহি পাইছে আমাৰ একদম মধুৰিআম, লগতে নিমখ আৰু মছলা দি কিনে মধুৰিআম अमरूद मीठा अमरूद नमक का साथ मिर्ची लगा के। टाइम नहीं है यार, टाइम नहीं এইপিনে চাওকচোন, একে গমেই নাপায় মানে মোবাইলত চবেই ব্যস্ত। এয়া আমি বিজয়ৱাড়া ষ্টেচনত নামি দিলোঁ। ইয়াতে গাড়ীখন 20 মিনিট ৰাখিব। তো ভাত খাবৰ কাৰণে চাওক কি পাওঁ, তাতে পাওঁ নে বিৰিয়ানীয়ে পাওঁ, লগতে আৰু চিকেন খাওঁ খাওঁ লাগি আছে অলপ। নাই কি খাবি যা খাওঁ বিচাৰি আছোঁ, চাওঁ খাওঁ বিচাৰি আছোঁ, চাওঁ বিৰিয়ানী আছে, বিৰিয়ানী খাওঁ, বিৰিয়ানী আৰু কোনো নাই আমাৰ তো আজি क्या है ये? अंडा वाला, सादा वाला, चिकन वाला। चिकन वाला कितना है? 100 रुपये जी। गरम गरम है, गरम है, डबल नसी है। আমি এতিয়া বিজয়ৱাড়া ষ্টেচনত এতিয়া খানা বিচাৰি আছোঁ। ইয়াতে चिकन करी चाहिए हमको। चिकन राइस नहीं है भैया? चिकन राइस नहीं, मच्छी बात है। ये प्लेन मच्छी बात है, सादा बात है, रोटी सब्जी है। এটা যারা আমার কি দেখাবাই কিনা নলা गुवाहाटी से कम আছে। गुवाहाटी तो और बेसी जो बहुत ही ज्यादा दादा ओदा ভাত খাব? ভাত খাব না? ভাত খাব? ভাত খাই দিম দে দে আমাৰ যেটো মানে দৰকাৰ আছিল লিকুইড যেটোকে নাপালো, এটা উপায় নাই আৰু ভাতকে খাই দিম। ভাতকে খাই দিম দে আকৌ ভাত পাৰ্টি আজি। তুমি চেষ্টা কৰিলে হ'ল আকৌ টমেটো পিকেল এয়া আমি আহি পালোঁ চিকান্দ্ৰাবাদ ৰেলৱে ষ্টেচন, এয়া হায়দৰাবাদ। তো আমাৰ আহোঁতে দেৰি হৈ গ'ল, ৰাতি হ'ল আৰু ট্ৰেইনত জাৰ্ণি কৰি 3 দিন একদম অৱস্থা বেয়া, দেখি চকু টকু ৰঙা হৈ আছে। আৰু ষ্টেচনৰ বাহিৰত চাওকচোন ইমান ভিৰ ভাৰ। আৰু ইয়াৰ পৰা আমি উবেৰ বুক কৰি ল'লোঁ AIG হস্পিটেললৈকে। कुछ वीडियो बना रहे हैं हम ब्लॉग के लिए।
আমি আহি পালোঁ, এয়া হোটেল ৰুম আমাৰ হোটেল ৰুমটো ঠিকে আছে, AC লাগি আছে, TV আছে, ফেন দুখনকৈ আছে, আৰু এইপিনে টিভিটো, আৰু লেট্ৰিন বাথৰুমটো চাই লওঁ বাৰু কেনে, ঠিকে আছে চবখিনি। তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।